দাদি কেনেকা হ'ল এক্সাম? মজা দাদি তোৰতে হেই মোৰো মজা। মইতো গোটাই এনচাৰ কেইটিয়ে কৰি আহিছোঁ তইতে দাদি হেই ময়ো গোটাই দিয়ে কৰি আহিছোঁ। ঐ ভাই ঐ 3 নাম্বাৰ কি দিছ ৰে? ঘণ্টা ফুলজাং সেনেকা লাগি আছে মোৰ। কত তই কি দিছ মিলাং? কিবা আছিল 3 নাম্বাৰটা ৰ কৈ আছোং ৰ। অ 5টা ঘৰচীয়া প্ৰাণী আৰু 5টা জংগলীয়া প্ৰাণীৰ নাম দিবা কৈছে। পাৰছোং ইগো দাদি ইগো পাছত পাছে পাম মই। 5টা ঘৰচীয়া দিছোং মেকুৰী কুকুৰ গৰু ছাগল আৰু মুৰ্গী দিছোং। আৰু জংগলীয়া প্ৰাণী দিছোং জংগলীয়া মেকুৰী জংগলীয়া কুকুৰ জংগলীয়া গৰু জংগলীয়া ছাগল আৰু জংগলীয়া মুৰ্গী। হা ঘৰচীয়া জন্তুকেইটিক তই জংগলীয়া জন্তু বনাই দিছা? অৰে দাদি আমাৰো আছিল মেকুৰী আছিল কুকুৰ আছিল 2টা গৰু আছিল 1টা ছাগল আছিল 5টা মুৰ্গী আছিল 10টা। গোটেইকেইটা জংগলত দিছে সেইকাৰণে জংগলীয়ে দিছোং আৰু কি কৰবি উপায় নাই দাদি। তই জমাবি গোটাই। পাছে দাদি এক্সামটো শেষ, ক'ত ঘূৰিব যাবি তই এইবাৰ? দাদি মই একলেণ্ডত যাম বুলি ভাবি আছোং কিন্তু টিকেট কেইটাৰ যা দাম 800 টাকা হৈছে কোনটা যাবাই মন নাযায়। তাও যাম আৰু উপায় নাই গৰম দিন। যাবি দাদি আমিও গিছং যোৱাবাৰ যাম মজা লাগে না। গাও দিছং ঠিকছে আৰু ডিজে বাজি থাকে আৰু নাওখান উঠি মাত্ৰ যিগো মজা লাগে না নাওত। আৰু একটা মোৰ চিক্ৰেট বুদ্ধি আছে, নাওখানত উঠাৰ আগত ঠিকছে ভাতটো নেলবি আৰু কি পাৰিছ খাবি, চাওমিন ভেজ ম'ম' কি আছে চিকেন গোটাই আছে ভাত চাত ঠিকছে খাবি, খায়া নাওখান উঠি মাত্ৰ ৰক্কাই হজম হয়। তই কি মোক বুৰ্বক পাইছ হা? তই মোৰ মান সন্মান চেছ কৰিব খুজিছ নেকি হা? ময়ো গম পাং মই একবাৰ ভাত চাত খায়া ঠিকছে ভেজ চাওমিন ভেজ ম'ম' কি আছে ভেলপুৰি চেলপুৰি খায়া ৰাজপূজাত নাওত উঠছিলং ইনকা বমি কৰছং না মানুহৰ গায়ে চায়ে বমি কৰি দিছং। সেই দাদি মই ভাবাই নাছিলো তই যে এইগিলা আগতে জানিছ। এইগিলা বাদ দে দাদি বাছে তই ক'ত যাবি তে তই কত? মইতো একলেণ্ড যাম তই ক'ত যাবি? মই যাম তাৰকাগৃহ। যিগো মজা লাগে না তাৰকাগৃহত যাবা। অতে পুৰা মজা কৰে চিৰিয়াখানাত ঘুমাম, ওপৰত পুৰা মজা কৰে তাৰাঙী চন্দ্ৰ গোটাই দেখা পাম আৰু বহুত পুৰণি ৰাজা মহাৰাজা ওলাই অতে। মোৰতো ঘুমে আহে অতে সোমাইলে। সেই তাহলে ময়ো যাব লাগব। আৰু ফেঞ্চিত যাম ফেঞ্চিত যিগো মজা লাগে না অতেও খালি চোলা পেনৰ দোকান তো কি নালাগে গোটাই পায় কিন্তু দাম মাত্ৰ 50 টাকা 100 টাকা 200 টাকা। মজা জাগা ৰে। হয় কি কইছ? হয় ৰে দাদি হয় তই বিশ্বাস নকৰিস তো ওলাবি। ওলাম দাদি মোৰ লগত এলা পইচা নাই মানে পইচা পাইলে ওলাম দে। এলা ঘৰত যাং মা বাৰছে আছে নহ'লে এলা ক'ৰবাত আড্ডা মাৰি থাকাই হ'ব। এলা ঘৰত যাং চ মোকো ভোক লাগছে। আমাৰ আজি ছাগলেৰ মাংস আছে। এতে গোন্ধ পাইছং সোনকালে ভোক লাগছে মোক দৌৰাও। খাই গজো লংকে এই আজি কথা নাপাতং কালকে পাতিম ৰ তই চিৰাতো আমাৰ গোষ্ঠীকেইটি কথা কৈ যাং। মোৰ যিমান বন্ধু বান্ধৱী খুৰা খুৰী জেঠা জেঠি আটা আবু বাই ভিনী পেহা পেহী মামা মামী তাৱৈ আমৈ যিমান আছা প্লিজ মোৰ এই ভিডিঅ'গিলা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰবি আৰু সাবস্ক্ৰাইবখিনি কৰি দিবি তা।